Story Asam চেনেললৈ সকলোকে স্বাগতম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। 2022 মেট্ৰিকৰ বাবে কমন এছে দৈনন্দিন জীৱনৰ অৱদান ক্লাছ 10ৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, ছাবস্ক্ৰাইব কৰিব। আৰম্ভণি বৈজ্ঞানিক আৱিষ্কাৰ অৱদান আৰু সামৰণি। এছেটো বহুত ইম্পৰ্টেণ্ট হয়। আৰম্ভণি আদিম অৱস্থাত মানুহৰ জীৱন ধাৰণ অতি কষ্টকৰ আছিল। এতিয়া উপৰি মানুহৰ জ্ঞানৰো বিকাশ ঘটা নাছিল। আদিম মানুহে কেৱল খাদ্য অন্বেষণ কৰিব শিকিছিল। ক্ষুধা নিবাৰণৰ বাবে কিবা খাব লাগে বুলি জানিছিল আৰু অনাই বনাই ঘূৰি ফুৰি গছৰ ফল মূল খাইছিল। তাৰ পিছত শিলৰ অস্ত্ৰৰে জন্তু চিকাৰ কৰি কেঁচা মাংস খাই জীৱন ধাৰণ কৰিছিল। লাজ ঢাকিবৰ বাবে গছৰ পাত, গছৰ ছাল, জন্তুৰ ছাল আদিহে ব্যৱহাৰ কৰিছিল। মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান। মানুহৰ বুদ্ধিবৃত্তিৰ ক্ৰমাগত বিকাশৰ ফলতে বিজ্ঞানৰ আৱিষ্কাৰ হৈছিল। মানুহে বৈজ্ঞানিক যন্ত্ৰপাতিৰ পদ্ধতিৰ আৱিষ্কাৰ কৰি জীৱন ধাৰণ ক্ৰমাৎ সুখময়, আৰামদায়ক আৰু উন্নত মানৰ কৰি গঢ় দি আহিছে। অষ্টাদশ শতিকাৰ পৰা বৈজ্ঞানিক আৱিষ্কাৰ জয়যাত্ৰা আৰম্ভ হৈছিল। ইয়াৰ পাছত ৰেল ইঞ্জিন আৱিষ্কাৰ, বিজুলী শক্তি আৱিষ্কাৰ, অনাতাঁৰ ৰেডিঅ' আৱিষ্কাৰ, উৰা জাহাজ আৱিষ্কাৰ, ৰকেট আৱিষ্কাৰ, চন্দ্ৰপৃষ্ঠত মানুহৰ অৱতৰণ, দূৰদৰ্শন আৱিষ্কাৰ, কৃত্ৰিম উপগ্ৰহ আৱিষ্কাৰ, যান বাহনৰ আৱিষ্কাৰ, চিকিৎসা পদ্ধতিৰ আৱিষ্কাৰ, ৰোগ নিৰাময়ৰ বাবে কৰা পেনিচিলিন আৱিষ্কাৰ কৰাৰ পিছত বিবিধ ঔষধ আৰু চিকিৎসা পদ্ধতিৰ আৱিষ্কাৰ আদিয়ে মানুহৰ সভ্যতাক বহুখিনি আগুৱাই নিছিল। নানান আৱিষ্কাৰৰ এই সময়ছোৱাত আছিল বিজ্ঞানৰ অৱদানৰ সোণালী যুগ। বিজ্ঞানৰ সুফল বা মূলত মানুহৰ সুবিধাৰ সন্ধানৰ ফলতে বিজ্ঞানৰ নানাবিধ আৱিষ্কাৰ হৈছিল। সুবিধাৰ সন্ধানী আৰামপ্ৰিয় আধুনিক মানুহে ৰাতিপুৱা বিচনা এৰাৰ পৰা ৰাতি বিচনাত আশ্ৰয় লোৱালৈ সকলো সময়তে বিজ্ঞানৰ আৱিষ্কৃত সা-সঁজুলি সম্পদৰ মাজতে ডুবি আছে। দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্ৰতিটো বস্তুকে মানুহক বিজ্ঞানে দিছে। বিজ্ঞানৰ এই আৱিষ্কাৰ বা বিজ্ঞানৰ অৱদানসমূহে মানুহক সুখ-সুবিধা আদিৰ যোগান ধৰাৰ উপৰিও মানুহক সময় ৰাহি কৰি দিছে। ৰাহি হোৱা সময়ে মানুহে সমাজৰ উপকাৰৰ চিন্তা চৰ্চা, সাহিত্য, সংগীত, সংস্কৃতিৰ সৃষ্টি সাধনাত উন্নয়নৰ বাবে খটুৱাব পৰা হৈছে। বিজ্ঞানৰ কুফল সকলো বস্তুৰে ভাল বেয়া দুয়োটা ভাগ থকাৰ দৰে দুৰ্ভাগ্যবশতঃ বিজ্ঞানৰো এক কুফল আছে। শিল বা পাহাৰ ভাঙিবৰ বাবে বিজ্ঞানে ডিনামাইট আৱিষ্কাৰ কৰিছিল। আৱিষ্কাৰৰ চমৎকাৰিতাৰ বাবে এটম বোমৰ আৱিষ্কাৰ কৰিছিল। কিন্তু ধ্বংসমূলক কামৰ বাবে, মানুহৰ অমংগলৰ বাবে ইয়াক ব্যৱহাৰ কৰা হৈছিল। ধ্বংসৰ বাবে ব্যৱহাৰ নকৰি নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰি বিজ্ঞানৰ শক্তিক মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান স্বৰূপে গ্ৰহণ কৰা অতি মংগলজনক। সামৰণি মানুহৰ মগজুৰ বুদ্ধিবৃত্তিৰ চূড়ান্ত বিকাশৰ ফলতে কম্পিউটাৰৰ দৰে চমৎকাৰী এই আৱিষ্কাৰসমূহ কৰা সম্ভৱ হৈছে।
বিজ্ঞানৰ আৱিষ্কাৰ বা বিজ্ঞানৰ অৱদান মানুহেই আমাক ভগৱানৰ পৰ্যায়ৰ পোৱাৰ দৰে ক্ষমতা দিছে। এই ক্ষমতাই অপব্যৱহাৰ নকৰি মানুহে মানুহৰ বাবে ভাবি মানুহ আৰু পৃথিৱীৰ মংগলৰ হকে কাম কৰি গ'লে মানুহৰ মহত্ব বাঢ়িব। মানুহে জীৱন সুন্দৰতম হ'ব আৰু